নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি প্ৰথমবাৰৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে। আপোনালোকক দেখাই যাম আমি ক'ত যাম, কি কৰিম। একদম তালি টোপোলা লৈ আহি আছো, একদম পুৰা কি আছে গৈ দেখাই আছো আপোনালোকক। আজি ৰাইজৰ পথাৰত ধান কাটিব গৈ আছো, আপোনালোকক দেখাই আছো। পুৰা ধান কাটিম আজি ন। আজি খোৱাহে কথা আৰু। আপুনি কি আনিছে? চব লৈ আহিছে। বাহ, কি আনিছে? বাহ, আজি কুটি কুটি খোৱা। জেগা পাই গৈছোহি আৰু কাটিবলৈ। ৰাইজৰ মানুহ সকলোখিনি অহা নাই, আহিব চাগে আৰু সেইফালে আৰু আহি আছে। আপোনালোকক আজি সকলোখিনি দেখাই আছো। ইমান দূৰৰ পৰা আহি আছো ইমান দীঘল বাট। এতিয়া পথাৰ পাইছোহি আৰু ইয়াত চবখিনি ইয়াতে বহিব আৰু অলপ সময়। কমলা খাবলৈ বহিবই আৰু পানী খাই একদম পুৰা ধান কঢ়িয়াই আছে। গাড়ী চলে। ৰমণী ওলাই আছে একদম। সতৰে কহ কিবা পৰিজন সাধু সতৰে কহ হেন বচন নুবোলা স্বামী নাযায়বো ধান কাটিব আমি। এই আমাক খুৰীয়ে লোৱা না বুট ভাজি খাই আছো। হ'ব 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 হ'ব।
এতিয়া ঠিক নে নহয় টিকিলে ভিডিঅ' হৈ আছে তাতে আকৌ ৰখালা ৰখাবলে ৰখাবলে আছে নেকি ভিডিঅ' জলফাই টেঙা কি খাইছে এটা জলফাই জলফাই খাই লাখুটি লৈ লৈ আমাৰ একদম পুৰা হেৰি ৰাইজৰ ধান কাটিবলৈ আহিছে